নমস্কাৰ লক্ষী পূজাৰ এই দ্বিতীয় ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনালোঁ। আগৰ ভিডিঅ'টো আপোনালোকে চালে নাই জনাবচোন। লক্ষী পূজা প্ৰায় 9-10 দিন পাৰ হৈ গ'লেই, তাৰ মাজতে মাত্ৰ এদিন চাবলৈ গৈছিলোঁ। তাৰে অলপমান হ'লকৈ অকল মন্দিৰৰখিনিয়ে ভিডিঅ' বনাইছিলোঁ। ভাবিছিলোঁ যে পাছত গ'লে এদিন পাছৰখিনি বনাম, কিন্তু আজিলৈকে যোৱাই হোৱা নাই। সেইকাৰণে এইটো সৰুকৈ আপোনালোকলৈ আগবঢ়ালোঁ। কিমান মানুহ হৈছিলে সিদিনাই। পাছৰ ফালে আৰু বহুত বেছি মানুহ হয়, কিন্তু কি ক'ব, এইবাৰতো আৰু বৰষুণে ধৰিলে। এই যোৱাকালিৰ পৰা প্ৰায় বৰষুণ পূৰা চলিয়ে আছে কণ্টিনিউ। এতিয়াতো লাহে লাহে বোলে বেছিহে হ'ব। ক'ব নোৱাৰিছোঁ এইবাৰ পূজা কি হয়। মানুহ কিছুমানেতো তেনেকৈয়ে চাই আছে বৰষুণতে। আমিও ভাবিছোঁ মাজতে এদিন যাওঁৱে নেকি। আপোনালোকক এই ভিডিঅ'টো সৰুকৈ এটা ভিডিঅ' বনাই আগবঢ়ালোঁ, চাব দেই। আৰু কোনে কোনে চালে পূজা জনাব। অকল শংকৰ শাখাৰ দোকান, কাৰণ ইয়াত শংকৰ শাখা, এই গোৱালপাৰাৰ পিনে শংকৰ শাখা, মানে বিয়াৰ পিছত সকলোৱে পিন্ধিব লাগে, এইটো ইয়াৰে নিয়ম। সেইকাৰণে ইয়াত লক্ষী পূজাত একদম বহুত শংকৰ শাখা দোকান বহে, আৰু ইয়াত কম দামতে ভাল ভাল শাখা কিনিবলৈ পোৱা যায়। ইয়াৰ পিছত আমি আৰু আগলৈ অলপ ঘূৰিলোঁ, চালোঁ, কিবা কিবি 2 এপদ কিনিলোঁ। তাৰপিছত খাই লৈ ঘৰলৈ গুচি আহিলোঁ সোনকালে। পিছত বাৰু আৰু ভিডিঅ' নবনালোঁ, ভাবিছিলোঁ পাছত এদিন বাকীখিনি বনাম, কিন্তু আজিলৈকেতো যোৱাই হোৱা নাই। চাওঁচোন কি হয়, গ'লে বাৰু এটা ভিডিঅ' সৰুকৈ বনাওঁ, আপোনালোকে চাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই, আৰু কেনেকুৱা লাগে জনাব। সিদিনাও ইমান মানুহ হৈছিলে দেখিছেনে। আৰু ইয়াতে বাহিৰা নাম পাৰ্টি চলি আছে। সদায় সন্ধিয়া বাহিৰৰ নাম পাৰ্টিবোৰক নিমন্ত্ৰণ কৰে, আৰু এটা দলৰ পিছত এটা দল হৈয়ে থাকে। ৰাতি বাহিৰৰ পৰা অহা পাৰ্টিবোৰৰ দ্বাৰা শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।